Welcome to my back to my channel Dilmonify YouTube channel. আপোনালোক স্বাগতম জনাইছো আশা কৰো আপোনালোক খবৰ নিশ্চয় ভাল মোৰ খবৰ ভাল আজি মই জুনবিললৈ যাবলৈ লৈছো ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি লৈছো অকলে যাম আৰু এজন লগৰ আহি আছে সি খলমাই বা মৰিগাঁও লাগি আহি আছে মই ঘৰৰ পৰা এতিয়া ওলাইছো গৈ আছো আৰু আপোনালোকে চাই যাই থাকক ফাইনেলি এতিয়া মৰিগাঁও আহি পালো আৰু মোৰ লগৰটো আহি আছে মৰিগাঁও শিৱ মন্দিৰটো পাইছে ফাইনেলি মৰিগাঁও আহি পালো আৰু মৰিগাঁও আজি যেহেতু জুনবিল মেলা তাতে একদম টাউন পুৱা ইয়াৰ পৰাই ভিৰ হ'লেই মানে আৰু মোৰ লগৰ বিকাশক লগ পালোঁ বহুত দিনৰ মূৰত যিহেতু একেলগে কলেজ পঢ়িছিলোঁ এতিয়া দুইটা জুনবিল মেলালৈ গৈ আছোঁ তাত আপোনালোকক লগ পাম এদিকে যাওঁ এবাৰ তেনেকৈ কৈ থাকিব লগা হৈ আছে আৰু যাব সোমাব দিয়ে না নিদিয়ে তাকো ঠিক নাই যে পথাৰ চাইডে নমাই দিব আৰু জুনবিল তাতে ফাৰ্ষ্ট যে একদম কালি বাৰু কি আছে তাকো ঠিক নাই পুৱাবি কালি গাড়ী সোমাবই নোৱাৰিবা যিহেতু আজি জুনবিল মেলা ফাৰ্ষ্ট দিন আৰু একদম তামান গাড়ী একদম পাৰ হ'ব দিয়া নাই এইখিনিৰ পৰা তাৰপিছত আমি লাহে লাহে এতিয়া খোজকাঢ়ি যাব লাগিব আৰু 2 কিলোমিটাৰমান আছে খোজকাঢ়িবই লাগিব মানে একদম আজি কম মানুহ দিছে নেকি ন পুলিচ এই গেটতে কম হ'ব আছে নেকি চিআৰপি পুলিচ ন তাত পাবই আছো বে ইমান চিআৰপি আৰু পুলিচ 108 তামান হৈ আছে বে অ' মাই গড আজি ইমান হেৰি দিছে যিহেতু মুটি চুটি লৈ ল'লোঁ তাৰপিছত এতিয়া আমি লাহে লাহে গৈ আছোঁ জুনবিললৈ আৰু বিকাশ মুটি হ'লে জুনবিললৈ লাগি গৈ আছোঁ আৰু কি হয় কি নহয় আপোনালোকে দেখাই আছে মেগাটি কমে আৰু কি বুলি কয় ফাইনেলি এতিয়া জুনবিল আহি পালোঁ আৰু জুনবিল আজি যিহেতু ফাৰ্ষ্ট দিন সেইকাৰণে ইমান মানুহ হোৱা নাই ৰাতিপুৱা মানুহ হ'ব আৰু একদম মানিছোঁ আনো একদম জুনবিলত একদম পুৰা জেলপি দোকান এইটো চাইডে আৰু আছে আপেল কমলা এইটো চাইডে পুৰা জেলপি দোকান ৰাস্তা কিনাই আৰু সেই চাইডে আছে একদম পুৰা পালেং বিচনা চাদৰ সকলো আছে জুনবিল মেলা বুলি ক'লে আপোনালোকে গম পাই চাগে যে কিমান ডাঙৰ হ'ব পাৰে অনুভৱ আপোনালোকে কৈছে চাগে হয় একদম পুৰা ডাঙৰ ফাইনেলি একদম জুনবিল মেলা গীত পাই গ'লোঁ যিহেতু আমি ফাৰ্ষ্ট টাইম গৈছোঁ দোকান বজাৰবিলাক খুলিছে এতিয়া মানুহ দুনুহ আহিছে লেট্ৰিন হা ধৰিবা ন লেট্ৰিনহে না টেংকিহে ধৰিব নৰাম লেট্ৰিন কিবা বুলি ভাবি আছিলোঁ এডাল অঁ লৈ যাব ন জুনবিলৰ লাগি লৈ যাব ন এইটো অঁ খাচী গাৰুবিলাক অঁ এইটো এটা এইবিলাক লেট্ৰিন চাওকচোন আপোনালোকে কেনেকুৱা বে দৰ্জাখন এইখন হ'ল লেট্ৰিন চাওকচোন বেলেগ ডিজাইনৰ লেট্ৰিন বে এইটো জুনবিলত আছে মোৰ লগৰ ল'ৰা এটা 300 কেজি ন লৈ ল'ল দে 3 পোৱা একদম তামাম খাম লৈ যাই পিনে তেল লৈ ল'লোঁ তামান এনজয় কৰিম একদম জুনবিল মেলাত আহি মাংস কিনিলোঁ ইয়াত তামান মাংস মাৰি আছোঁ পুৰা বাতি তামান খাই আছোঁ বে এইবোৰ কি কয় লাৰু হা এইটো কি আকৌ লুডুৱে পাহাৰৰ পৰা মামা মামীসকল ভৈয়ামলৈ জুনবিল কাৰণে নামি আহিল দিয়া সামগ্ৰী সলাবৰ বাবে সাজু হৈ গ'ল বিকাশ ল নেকি এটা মাল খাবৰ কাৰণে কেঁচা মাল খাব হা বাপ্পাও মাল খোৱা এইবিলাক লাও খোলা ওলাইছে বে এইটো কিমান আন্টি 60 টকা আও ৰাম থালি কিমান 100 মিছা মাছ
যেহেতু আজি জুনবিল ফাৰ্ষ্ট বহিছেহে একদম দোকান বজাৰ ইমান বহা নাই তেওঁ লাহে লাহে বহি আছে আৰু এইটো চাইডে পোৱা একদম গাহৰি নালি চাই মামা-মামীসকলে পাহাৰৰ পৰা নামি আহি জুনবিলত একদম পুৱা ধুনীয়া ধুনীয়া ভাত বাঁহৰ চুঙাত বনাই আছে মাছ একদম ধুনীয়াকৈ বনাই আছে খৰিকা দিয়া গাহৰি মাংস পোৱা নালি চিলাই আছে বহুত ভাল লাগিছে দৃশ্যটো চাই এই জুনবিল মেলা আমাৰ মাঘৰ বিহু 4-5 দিনৰ মূৰতে অনুষ্ঠিত হয় আৰু এই মেলাত অনুষ্ঠিত অংশগ্ৰহণ লয় পাহাৰৰ বাসিন্দাসকল তিৱা কাৰ্বি খাচী জয়ন্তীয়াবিলাক এই মেলাত অংশগ্ৰহণ লৈ বিনিময় প্ৰথা আৰম্ভ কৰে সেইবাবে এই মেলাটো বহুত গৌৰৱময় ক'ব লগা হয় আৰু এই জুনবিল মেলাত বিনিময় প্ৰথাটো 1 নম্বৰ অন্যতম প্ৰধান কি বস্তু ন কাহি মিছিল বইল খায় কেনেকৈ বা কেইটকাকৈ বা 30 টকা এটা কাটি পিনে ধুনীয়াকৈ মদ খাব পাৰে ন মাল খাব পাৰে 20 টকাত এটা দিবনে 20 টকাত এটা নিদিয়ে গৰমৰ দিন আহিছে না একদম ইয়াত মাল খাই মজা লাগিব বে এটা গুটি আছে গছ বেলেগ ন এটা 30 টকা 30 টকা এটা 50 এটা নয় জুৰা 50 জুৱা 50 টকা এটা 25 একটা ললে 40 এটা ললে সব নিদিয়ে কিয় কুচুৱা দিম কুচুৱা দিলে এ নহয় এনেকা নহয় জুৰা আপোনালোকে ক'ব আহিছে ন আপোনালোকে কোন বাহ আপোনালোক হয় কাবিছাতে না মেঘালয় এইটো বেলেগ জাত লাও ন একদম বহি লঙা শুয়ে লঙা ঐ বিকাছা বহি লঙা অলপ কেম্পত মজা লাগিছে থাকিয়ে জানি ইয়াত ইহঁতৰ লগতে আজি কি ক শুয়ে লওঁ নেকি ইয়াত ঐ মাল আনিছে নেকি সুধ দা মাল আনিছে মাল নাই ন মাল আনা নাই মজা লাগিব কিন্তু দেই ইয়াত থাকি মাল বিনিময় বাধা কালি বহে হ'ব চাগে আপোনালোকে প্ৰতি বছৰ আহেনে প্ৰতি বছৰ আহে কিবা লাভ চাভ হয় না নহয় লাভ হয় না নহয় কিবা কিনি নহয় লাভ চাভ কিবা কিনি খলালে আপোনালোকে অনলি এয়া আনিছে না বেলেগ আনিছে বেলেগ আনিছে ন খুলিবহে ন এইবোৰ কি এইটো কেনেকা হয় মাকৈ নেকি মাকৈ নহয় এইটো দিল কলডিল বেলেগ আমাৰ অসমত এইটো কলডিল পোৱাই নাযায় ন পাহাৰতে পোৱা যায় আমি যিহেতু যে আমি ST প্লেনত থাকি লওঁ যে সেইটো কাৰণে তিৱা ভাষাটো আমি নাজানো বুজিছানে যোনবিলাকে পাহাৰ আছে সেইবোৰহে মানে জানে ভাষাটো আমি লেংগুৱেজ হয় না স্কুলত খালেমফোটো জানো খালেমফো মানে সেইটো কি সেইটো জানো অনলি একো নাজানো সেইটোৱে অনলি জানো আচ্ছা দণ্ডিং ফোটো আপোনাৰ কি হয় দণ্ডিং ফো মানে আলহী আহিছে এইটো নেকি দণ্ডিং ফো নয় কি ভাষা বেলেগ হ'ব কিবা বেলেগ কথা এইটো মোৰ এক নাই ন একদম জুনবিল মেলাত একদম পুৱা ডাঙৰ মাছ একদম পুৱা বজাৰ বহি গৈছে
আৰু এইটো চাইডে চিতল মাছ, ডাঙৰ ডাঙৰ চন্দা মাছ আৰু ৰৌ মাছ, কচ মাছ পোৱা একদম বিক্ৰী কৰি আছে বহুত। আছো 100 মজা মজা কাপোৰ আছে। মজা মজা কাপোৰ কওঁতে এইটোহে ওলাইছেচোন। ইমান ছুটি হ'ব হ'ব। ছেকেণ্ড হেণ্ড ন 100 মজা মজা কাপোৰ আছে। ক'ত 20 টকা দিব? 20 টকাত দিব ঠেলা গাড়ী। তাকেখন কেইটকা? 150 ঠেলাখন কিমান? 120 হে হৰি। মই এতিয়া আছোঁ একদম জুনবিল মেলা কমিটি একদম ষ্টেজৰ কিনাৰত আছোঁ আৰু ইয়াত অকণমান আগত হৈ গ'ল একদম পতাকা উত্তোলন হৈ গ'ল আৰু কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইয়ালৈ আহিব ভাষণ দিবৰ কাৰণে। ইয়াত আৰু কি বুলি কয় প্লেন নামা ঠাইও একদম সজাই পিনে ধুনীয়াকৈ থৈ দিছে। এইবোৰ আপোনালোকে নিশ্চয় চাই গম পাইছে যে এইবিলাক ৰজা আগৰ দিনৰ ৰজাবিলাকৰ ফটোবিলাক এনেকৈ থৈ দিয়া হৈছে সিহঁতৰ স্মৃতিবোৰ। বহুতো বজাৰ একদম ঘূৰিলোঁ চালোঁ একদম বহুত ভাল লাগিল আৰু অলপ চাব আছে আৰু এতিয়া মোৰ ভাগৰ লাগিল। এতিয়া দুইটা ধুনীয়াকৈ বহি লৈছোঁ তাৰপিছত আৰু অলপ আছে ফুৰিব সেইখিনি চাই লৈ তাৰপিছত ঘৰলৈ যাম। আজি যিহেতু ফাৰ্ষ্ট জুনবিল মেলা সেইবাবে ইমান মানুহ হোৱা নাই, দোকান বজাৰবিলাক আহিহে আছে। আজি ৰাতিপুৱা হয়তো ভাল হ'ব পাৰে। বিনিময় কথা আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু অহা কাইলৈ 5টাৰ পৰা 10টা মৰ্ণিং 5টাৰ পৰা 10টালৈ বিনিময় প্ৰথা আছে। সেইবাবে সকলো কাৰ্বি আৰু খাচীয়া গাৰোসকলে সকলো আহি উপস্থিত হৈছে ইয়াত। সিহঁতক সুধিছোঁ একদম বহুত ভাল পায় বোলে একদম বিনিময় প্ৰথাটো আৰু কাইলৈৰ পৰা বিনিময় প্ৰথাটো আৰম্ভ হ'ব 5টাৰ পৰা 10টা বজালৈ 10-11টামান বজালৈকে। কাইলৈ চাওঁ যিহেতু কালি যদি আহিব পাৰোঁ বহুত ভাল লাগিব। মই আহিবলৈ চেষ্টা কৰিম কাইলৈ। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সকলো কৰি যাব আপোনালোকে। ৰাস্তা এই চাইডে সোমালোঁ, এতিয়া এই চাইডে সোমাম। বজাৰবোৰ কেনেকুৱা আছে আপোনালোক দেখুৱাই যাম একাদি কমে। ৰাস্তা ইপাৰে পোৱা কাপোৰ দোকানে বহুত কাপোৰ ওলাইছে, কম দামতে দি আছে। 100 টকা 200 টকাত কাপোৰ দি আছে পুৰা। যেতিয়া আমি খোজকাঢ়ি গৈ আছোঁ গাড়ীৰ ওচৰলৈ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব।